हेलो मोर मरমৰ ভিউৱাৰ্ছ সকল আজি মই আৰু পিতিৰেখা গৈ আছো কলেজলৈ আৰু আজি মই ৰেকৰ্ড কৰি আছো 5th চেমৰ ফাৰ্ষ্ট ডে ক্লাছ আই হোপ আপোনালোকে ভিডিঅ চাই এনজয় কৰিব ইয়া পিতিৰেখা হাই পিতিৰেখা কোৱা ভেকেশন কেনেকুৱা গ'ল ঠিক ঠাক প্ৰায় 1.5 মাহ মান ভেকেশন পালো এবাৰ আমি মানে লগত ইন্টাৰ্নশিপ আছিলে সবে এবাৰ পুৰা এনজয় কৰিছে কলেজ গৈ কি হয় বাট আজি আমাৰ একদম বাম্পাৰ ক্লাছ আছে মানে বাম্পাৰৰ ওপৰত যদি কিবা ওয়াৰ্ড আছে হেতু ক্লাছ আছে মানে একদম এতিয়া আহি আছো আমি 9:45 ৰ ক্লাছৰ কাৰণে মিডিলত অলপো ৰেষ্ট নাই একদম 4:15 লৈকে আপডেট দি থাকিম আপোনালোকে ভিডিঅটো এনজয় কৰি থাকক কলেজৰ গেটৰ সন্মুখ পালোহি বাট মই জুনিয়ৰ্ছ বিলাকৰ কাৰণে এটা ইনফৰমেশ্যনে দিব বিচাৰিছোঁ ইয়াতে ওচৰতে বহুত সাইনবোৰ্ড লগা আছে এখনটো কলেজৰ সাইনবোৰ্ড বাকি পিজি যদি আপোনালোকক দৰকাৰ হয় বহুত সাইনবোৰ্ড আছে আপোনালোকে চাব পাৰে আপোনালোকে ৰখাই কিনি ধুনীয়াকৈ নাম্বাৰবোৰ লৈ ল'ব বহুত পিজি হৈ গ'ল মানে একদম এইফালে কলেজত যদি আপোনালোকে কাউন্সিলিঙত আহিছে তেতিয়াতো গম পাইছে যে কিমান পিজি আছে ইয়াতে বহুত পিজি হৈ গ'ল সো এতিয়া থকা মেলা কাৰণে আপোনালোকে অলপো টেনশ্যন ল'ব নালাগে ইফ হোষ্টেল পোৱা নাই তেতিয়াহ'লে ধুনীয়াকৈ পিজিত থাকিব পাৰে যোনটো আমিও জীৱন যাপন কৰি আছোঁ এতিয়া বৰ্তমান তোমাৰ কি আশা আছেনে হোষ্টেল পোৱা আশা এৰি দিছোঁ আৰু আমি হোষ্টেল পাবলৈ সো নতুনকৈ অহাখিনিও বেছি আশা কৰিব নালাগে পিজি থাকিম বুলি আহা যদি হোষ্টেল পোৱা ভেৰি গুড থাকিবা মস্তি কৰি পিজিতে থাকিব প্ৰথমতে পিজিতে থাকিব লাগিব একচুৱেলি তাৰপিছতহে হোষ্টেলতো কাউন্সিলিং টাইপ হ'ব তাৰপিছতহে হোষ্টেল পাব সো এয়া হৈ গ'ল আমাৰ মৰমৰ কলেজৰ গেটখন সো এতিয়া গৈ আছোঁ ক্লাছ গৈ ন অলৰেডি ভাগৰিয়ে গ'লো ইমান দিনৰ মূৰত খোজকাঢ়িছোঁ আৰু পাহাৰ বগাব আছে পাহাৰৰ পিছত আকৌ চিৰি বগাব আছে সেয়াই আৰু শুৱনি আমাৰ কলেজখনি অতি জংঘলেৰে ভৰা এয়া চাওক ধুনীয়া ধুনীয়া ছোৱালী আছোঁ তথাপিও গছ কিয় নাকাটা সেইবিলাক দেখিছেনে বিল্ডিংটো দেখিয়ে পোৱা নাই মানে একদম চুনা ক্লাছ মানে ষ্টাৰ্ট হোৱাই নাই আৰু জাষ্ট তুমি চালানে কিবা আকৌ কেঞ্চেল হৈ যোৱা নাইতো আমাৰ মানে ক্লাছ কেঞ্চেল হোৱাটো ইটছ কম্পালচাৰী মানে কালিও ক্লাছ আছিলে কেঞ্চেল হৈ গ'ল চ' সেয়াই অলপ মানে কি ক'ম বহুত খালী লাগিছে কলেজখন চিনিয়ৰ্ছো নাই জুনিয়ৰ্ছো নাই মানে জাষ্ট এতিয়া 3টা বেচহে আছে ক্লাছ কমপ্লিট কৰিলোঁ এতিয়া আমি গৈ আছোঁ চাহ খাবলৈ ইয়া মোৰ লগত আছে প্ৰীতিৰেখা সেনাজ ये है फरहीन सुंदर लड़की এতিয়া আমি গৈ আছোঁ চাহ খাবলৈ টাপৰিত কলেজৰ ফেমাছ টাপৰিত कैसा गया समर वेकेशन ফোনত কথা পাতা নেকি তুমি एक्टिंग কৰি আছোঁ আইছে বুলিয়া भाई साहब कैसा गया समर वेकेशन हेक्टिक इंटर्नशिप ইণ্টাৰ্ণশ্বিপ এয়া এতিয়া আমি এক্সপ্ল'ৰ কৰিব যাম BBC নিউ প্লেচ যোনটো আমি থাকোঁতে নাছিলে আৰু নাথাকোঁতে ছাডেনলি হ'ল এইটো কিটচেনটো হয় আৰু এইফালে চাগে ষ্টক কৰিব নেকি ষ্ট'ৰ ৰুম য়েছ ফাইনেলি গাইজ আমাৰ CSE বিল্ডিঙৰ ওচৰত এইটো হৈ গ'ল আমাৰ বিল্ডিংটো দিছ ইজ দ্য CSE বিল্ডিং খুশ নে कैंटीन के लिए अप्लाई करूंगी कितना खुश हो क्या नहीं क्या हाँ बहुत ज़्यादा खुश जाना नहीं पड़ेगा अभी वहाँ से कैंटीन इधर आ जाएगा बढ़िया है बारू এতিয়া বলক চাহ খাব যাওঁ ফেমাছ টাপৰিখন দেখাই আছোঁ বলক সো এইখন হৈ গ'ল আমাৰ ফেমাছ BBC টাপৰি এইফালে অনন্যা পাণ্ডে সিংগাৰ BBC সিংগাৰ প্লিজ এটা লাইন প্লিজ
तो समर वेकेशन कैसा गया? कॉलेज आके कैसा लग रहा है? बकवास। And this is the view of the top floor of BVC CAC department. This is like बाप रे। Hi, thank you. सम्राट पॉल, बता कैसा गया समर वेकेशन? अच्छा गया। इंटर्नशिप किया क्या नहीं? बहुत अच्छा गया। तुम्हारा बताओ इंटर्नशिप। गुड। समर वेकेशन, ये तो वेकेशन नहीं था, फिर भी ठीक था। क्लास आगे कैसा लग रहा है? मैं बहुत पहले आ चुका हूँ, तो अभी थोड़ा अच्छा लग रहा है। लोग को देख ही नहीं सकता था मैं वो। कब पहले आया मतलब? बाद में आना 23 को, आई थिंक 1 वीक। इतना जल्दी आया? माय गॉड, ये लोग हैं टॉपर लोग जो पढ़ने को ही आते हैं बस। बहुत पढ़ाई कर। सम्राट से कुछ सीखो, आज आया है ये घर से। सो गाइस, आमार क्लास फाइनली खत्म हल किबाके सबे हाई আছে এনেকে কয় গাইস আ নাই কিয়া হাই এটা কৰিব পাৰো। সো এতিয়া আমি গৈছো পানী ভৰাব উইথ ফুকন বাইদেউ। সো গাইস, আমাৰ ক্লাছ ফাইনেলি হৈ গ'ল ডান এণ্ড 5th চেম পাই গ'লোঁ আৰু। নাও উই আৰ মিডল চিনিয়ৰ। আমি এতিয়া আহিছোঁ পানী ভৰাবলৈ বিকজ আমাৰ পিজি পানী নাই। দিছ ইজ কল্ড ষ্ট্ৰাগল ইন হোষ্টেল লাইফ, কলেজ লাইফ, ষ্টুডেণ্ট লাইফ। পানীটো চাফা হয় নাই? পানী নাই। পানী কি কৰিবা? কেণ্টিন পৰা ল'ব ব'লা। অ' এতিয়া ধুনীয়া আহিছে চোৱা ন, খুচ। ৰাতিপুৱা ইমান ধুনীয়াকৈ আহিছিলে, এতিয়া চাওক চুলি তুলি বান্ধি মেলি একদম। চ' দ্যাটছ ইট টুডেজ ভিডিঅ'। I hope you guys enjoyed this video and keep watching. Bye bye. ৰেকৰ্ড কৰিব বিচাৰি আছোঁ ফাৰ্ষ্ট চেমৰ ফাৰ্ষ্ট ডে ক্লাছ, যিটো চাই এনজয় কৰিব।